তো হেল্ল' গাইজ, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। তো গতিকে আজি আমি এতিয়া বজাৰলৈ যাওঁ, মানুহজনীও যাব লগত। তো বজাৰৰ ফালে ওলাই যাওঁ, শাক পাচলি অলপমান কিনিব লগা আছে। শাক পাচলিখিনি কিনি আপোনালোকে দেখাম দৰ দামখিনি, আপোনালোকে চাই থাকক ভিডিঅ'টো। লোকেল জ্বলাৰ কাৰণে গেৰাণ্টি পাব। আলু 10 টকা কেজি আহক আহিব ৰাইজ 10 টকা কেজি। কোৱা বাইদেউ লোকেল জ্বলাৰ কাৰণে গেৰাণ্টি পাব। আলু 10 টকা কেজি আহক। এয়া আমি এতিয়া মিছন চাৰিআলি ক্ৰছ কৰিম। এয়া মিছন চাৰিআলি চকটো দেই। তো ফাইনেলি গাইজ আমি আহি পাই গ'লোহি। এতিয়া আপোনালোকক দেখাম কি কি আমি আনিলোঁ। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া আলু 10 টকা কেজি। এয়া ফুলকবি বন্ধাকবি কেজি 5 টকা, ফুলকবি কেজি 7 টকা। এয়া বিলাহী কেজি 5 টকা। এয়া ধনিয়া আছে লগত 5 টকা মুঠা। এয়া ডাঙৰ মুঠা দেই ধনিয়াৰ। লাষ্টত ক'ব লৈছোঁ লাও এইটো লাও দেই 10 টকা এটা। আৰু জলকীয়াৰ দামটো ক'বলৈ আছিলে, জলকীয়া পোৱা আপোনাৰ 10 টকা দেই, 10 টকা। তো আপোনালোকে দাম দৰখিনি চালে। তো ইয়াৰ পৰা এটা কথাই বুজি পোৱা যায় যে আমি আমাৰ সন্মুখতেই, আমাৰ ওচৰতে ইমান কম দামত, ইমান কম খৰচত বজাৰ আজাৰ হৈ যায়। তো মানুহে অলপ কষ্ট কৰিলেই পোৱা যায় কিছুমান সামগ্ৰী বহুত কম দামত। তো ইয়াত বেলেগক দুখী লাভ নাই, মন্ত্ৰী মিনিষ্টাৰ MLA যে বস্তুৰ দাম বঢ়াইছে দেন শাক পাচলিৰ দাম খুব কমতে পোৱা যায়। জানো বাৰু পিঁয়াজ আলুৰ দামটো অলপ বেছি বাৰু, তেওঁ তাত ইমান বেছি দৰ দাম কৰা নাই। চ' সেইটোৱে আপোনাক দেখুৱাব বিচাৰিছিলোঁ ভিডিঅ'টোত যে বহুত কম খৰচত হৈ যায় বজাৰসমূহ। তো ভিডিঅ'টো যদি আপোনালোকে খুব ভাল পাইছে তেনেহ'লে খুব বেছি শ্বেয়াৰ কৰি দিব। আৰু যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিছে। গতিকে আজিলৈ ইমানেই।